আপোনাৰ ওচৰত এনেই আহোঁ নি? গোটেই জীৱনটো মদেই খালি আৰু কিবা এটা দৰকাৰ পৰিলে আহোঁ না। মই জানিছোঁ দৰকাৰটো মদ খাবলৈ পইচা লাগে। আমাৰ কি দৰকাৰটো হা? মদ খালি এতিয়া ছোৱালীটো ডাঙৰ হৈ গ'ল, 19 বছৰ 18 বছৰ বিয়াই দিলোঁ। জানিছোঁ। এতিয়াতো চচুৰ হ'লি, বিয়া ল'ৰাটো এতিয়া ডাঙৰ হৈছে, সি বাৰু ভালদৰে ৰঙৰ কাম চাম কৰি আছে কৰে। হা? তোৰ নিজৰ অসুখ বিসুখ আছে, এতিয়া পইচাটো সাঁচিবতো নোৱাৰিলে, এতিয়া অলপ চেষ্টা কৰ। এতিয়াতো মৃত্যু হৈ গ'লে কিবা কিবি নিব লাগিব। তই খালী হাতে মদ কেইগাল খাই তোৰ মৃত্যুৰ ঘৰতে যাবি নে কি? এতিয়া ইলেকশ্যন আহিলে, যোৱাবাৰ তহঁতি বাৰু ক'ত বিলি কি কৰিলি নাজানো, কি পালি নাপালি। এতিয়া আগন্তক 27 তাৰিখে ভোট আছে, ভোটটো দিব লাগিব। এতিয়া মদ পানী খাবলৈ কোনোবাই দিছে নাই মাল চাল? নেওগ আছে তহঁতৰ ছাৰ, দীপেন ছাৰ আছে, দীপেন দা MLA ভৱিষ্যতৰ কেণ্ডিডেট, নেওগ দা আছে ভৱিষ্যতৰ। তহঁতৰ নেতাই নেতা আছে এইটো চুকত। হা? নেতা পুঁজিপতি, লকডাউনত খিচিৰি খুৱাই দানবীৰ হোৱা। হা? একেৰাহী সৰু কেৰাহী 5 কেজিমান ধৰা কেৰাহী নেকি ন? কিমানৰ আছে কেৰাহীটো? 5 কেজিমান হ'ব ন? ভোক লৈ যে গৈছিলে যে খিচিৰি যে দিছিলে, তই গৈছিল নাই? তই নগ'লি, তোৰ ভনী বায়েৰো নগ'লে। 10টা মানুহ খুৱাবলৈ কিমান লাগে? খিচিৰি যে আনি ফেচবুকত যে ফটো দিছিলে যে নেওগে যে, মনত আছে নাই তোৰ? তই গৈছিল নাই? হা? অঁ, এতিয়া কিবা দিছে নি? ইলেকশ্যন বুলি আহিছে যে কিবা কিবি? কোনো পাৰ্টি যোৱা নাই? কোনো মানুহ যোৱা নাই? যোনে খাইছে খাই আছে। হা? যোনে খাইছে খাই আছে। তহঁতি ঘৰ পালি নাই? ঘৰ ক'ত পাব? লেট্ৰিন পালি নাই? একো নাই পোৱা। একোৱে নাপালি? তহঁতৰ সেই চুকটোৰ মানুহখিনিয়ে যে একো নাপায়, চবেইতো ভোট দিয়ে। এইটো আপোনাৰ এই কেঙুলিপট এইখিনি যিমানটো জোৰ কৰে নহয়, আমাৰ মানুহকেইটা জোৰ কৰিব নোৱাৰে। নহয়, তহঁতিতো পুৰণা মানুহ, উৰিয়া মানুহৰ ভিতৰত তহঁতি ইয়াত গোলাঘাটৰ প্ৰথম পুৰণি মানুহ তহঁতি তাতে পথাৰৰ মাজে মাজে থকা। এতিয়াতো এইবোৰ ৰাস্তা পদূলি হৈ গ'ল সেইটো চাইডতো। এতিয়া হৰিজন কলনী মানুহখিনি চব সুবিধা পাইছে, সিহঁতে ৰাস্তা পাইছে, ঘৰ পাইছে, পানী দিব, বিজুলী বাতি পাইছে। সেইবোৰতো সিহঁতে একো টেক্স দিব নালাগে, সিহঁতে ফ্ৰীকৈ চৰকাৰে ৰাখে, ঘৰ বনাই দিছে, ৰাস্তা পদূলি দিছে। কিন্তু তহঁতিওতো একেটা কামেই কৰিছে। তহঁতি বাৰু ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰি দিয়ে, মানে লাইনটো বহাই দিয়, হেৰি কৰ। তহঁতিতো পুৰণা মিস্ত্ৰী মানুহ। তহঁতৰ সেইখিনি তহঁতৰ সেইটো আগতে গাঁৱেই আছিলে, এতিয়া বাৰু টাউনৰ ৱাৰ্ডত পৰে, 3 নম্বৰ ৱাৰ্ডত। তহঁতি যে একো সুবিধা নাপাওঁ, ঘৰ এটা নাপাওঁ কেলে? ঘৰটো বাদ দে, তই পেচাব পায়খানা কৰিবলৈ তই লেট্ৰিন হেৰি এটা নাই পোৱা যে। ইহঁতি নাপায় ভাই। নহয়, ইহঁতি ভোটটো নাপায়। ইহঁতি মানে এই মাল চাল খাই থাকে যে, সিহঁতৰ সুবিধা ভোট দি থাকে, 100 টকা 500 টকা দি দিয়ে চাগে গৈ পেলাই। 100 টকা 500 টকা না আগতে দিয়ে নেকি? দিয়ে নেকি? তেতিয়া তহঁতে যে ভোটটো তহঁতি যে একো সুবিধা এটা ল'ব নোৱাৰ, তই নকৰ যে কেলে? নহয়, ইহঁতি অশিক্ষিত মানুহ, ইহঁতে পঢ়া শুনা নাইতো। ইহঁতৰ ওচৰত নেতাবিলাকে ভোট বিচাৰি যায়, গম পোৱা নাই? নেতাই ভোট বিচাৰি সময়ত যায়, ৱাৰ্ডৰ মিটিং হ'লে মিটিঙত মাতিবলৈ যাব, তাৰপিছত বিধানসভা ইলেকশ্যনত তেহেঁতক ক'বগৈ অমুকৰ মিটিং কয়নে? তই নকয় বুলি কয়নে? মিটিঙলৈ মাতে নাই? কিন্তু সাহাৰ্য বা সুবিধা এটা আহিলে তহঁতক নকয় নহয়। আচল কথাটো নকয় নহয় গৈ পেলাই। যেতিয়া জিকি আহে তেতিয়াতো চবেই তহঁতক কেলৈ পাহৰি যায়, পাহৰে নাই? সেইটো নকয়। হা? তেতিয়া তহঁতিতো এই টাউনৰ পৰা এইটো DC অফিচৰ পৰা 1 কিলোমিটাৰ ভিতৰত গোলাঘাট টাউনত ৱাৰ্ডত পৰ, 13টা ৱাৰ্ডৰ ভিতৰত এটা 3 নম্বৰ ৱাৰ্ডটো মুখ্য ৱাৰ্ড, বহুত ডাঙৰ জনসংখ্যা। হা? তোক এতিয়া দিলীপ বুলি চবেই চিনি পায়। দিলীপ বুলি ক'লে তই ফেমাছ, গম পাৱ নাই?
তোৰ কৰ্মটো খালি সৰু পানী মিস্ত্ৰী হা কোনোবা উপহাস কৰে, কিন্তু তই যে মানুহক যে মৌলিক অধিকাৰ এটা পানী এটা মুখ্য মৌলিক অধিকাৰ, পানী নহ'লে মানুহে জীৱন ধাৰণ কৰিব নোৱাৰে হা। কিন্তু তহঁতক যে সদায় নেগলেক্ট কৰি আছে, ডেডিকেটেড ৱৰ্ডত তহঁতক কথা কয়, তহঁতক কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিয়ে, প্ৰতিশ্ৰুতি দি পেলাই প্ৰতিশ্ৰুতি পাহৰি যায় ৰাইজৰ সেৱকবিলাকে উঠি পেলাই। তেহেঁতেতো দৰমহা লৈ পেলাই চলি থাকে, তহঁতৰ ওচৰতো আহিব পাৰে জিকাৰ পিছত যে দিলীপ তোমালোকৰ মিটিংখনত এইখিনি কৰিছিলোঁ, এইকেইঘৰ মানুহক কি কি অসুবিধা আছে। লকডাউনত মাত্ৰ খিচিৰি খুৱাইছে তহঁতক মাত্ৰ, তাকো এজন ব্যক্তিয়ে, তাৰ বাহিৰে তহঁতি একো নাপালি। মই বাৰু কিবা এটা দিছিলোঁ বাৰু বেলেগ কথা হা, সেইটোতো মই কৰি ফুৰা নাই। কিন্তু লোকে খিচিৰি 5 কেজি কেৰাহীখন আনি পেলাই ফেচবুকত দি তহঁতৰ দেখুৱাই পেলাই তহঁতৰ উপহাৰহে কৰিলে, বুজা নাই। তহঁতি মানে গৰীব, তহঁতে খাবলৈ নাই মানে, কিন্তু তহঁতি কৰ্ম কৰি সদায় খাই আছোঁ। কিন্তু যিবিলাক সুবিধা চৰকাৰী সুবিধাটো কোনো ব্যক্তি বিশেষে নিদিয়ে নহয়, দিয়ে জানো? কাৰোবাৰ পকেটৰ পৰা দিয়ে নেকি? হা হ'ব অঁ, তই টেক্স দিছ। ব্ৰিটেনিয়া বিস্কুট এটা আনিলে তাতো গৈছে 1 পইচা 2 পইচা হ'লেও টেক্স লৈছে গভৰ্ণমেণ্টে। এনেইতো ব্ৰিটেনিয়া বিস্কুটটো তোক দিয়া নাই নহয়, বুজা নাই। এতিয়া সেইদিনা মমতা মৰিলে পানী মিস্ত্ৰী হা, তাৰ সৰু সৰু ল'ৰা ছোৱালী দুটা আছে। কোনোবা প্ৰতিনিধিয়ে খবৰ লৈছে নেকি? নাই লোৱা নহয়। লৈছে নেকি? নাই লোৱা নহয়। সিওতো এটা মিস্ত্ৰী মানুহ হা। বাদে এতিয়া 27 তাৰিখে যে ইলেকশ্যন হ'ব, তই ভোট ক'ত দিবি? পৰিৱৰ্তন হ'ব নে কি? তোৰ মতে কি হ'ব কচোন বাৰু? ক তোৰ মাত বন্ধ হৈ গ'ল হয় নাই? কাক দিবি তই এতিয়া নিজেই বুজি পোৱা নাই। ইমান দিন দিলি, চবেইতো প্ৰতিশ্ৰুতিয়ে দিয়ালে, তহঁতে একো সুবিধা নাপালি। নিদিলেনো কি হ'ব? অঁ সেয়া আচল পৰিৱৰ্তন সেইটোহে আহিছে মানুহৰ মাজত। জাগৰণটো এইটোৱে, নিদিলেনো কি হ'ব হা, হয় নাই বাৰু? তইতো উপলব্ধি কৰিছ। তই ধৰি ল স্কুল LP স্কুল গৈছিলি বা হাইস্কুল নগ'লি হা, তোৰ মনত যে ভাৱটো আহিছে কিয়? তই নাই পোৱা কাৰণে আহিছে হা। তেতিয়াহ'লে কিমান পৰিৱৰ্তন হ'ল চিন্তা কৰ। তোৰ মনত এটা বাঁহ ল'লে যে ভোট দিলে কি হ'ব, চিন্তা কৰ। কিমান ঠগিছে আমাৰ ৰাজনৈতিক নেতাবিলাকে, পানী নেতাবিলাকে হা। উল্লুৱে বনি আছে।